চিনাকি বুলোতে আমাৰ সেই প্ৰাইভেট মেনেজমেণ্ট ক্লাছটোৰ পৰাই তাইৰ অবাধ চাৱনিত অবাধ হৈ পৰিছিলোঁ মই মনৰ কত দুপৰীয়া ভাৱ আৰু তাৰ পিছত এনেকৈ পাৰ হৈ গৈছিল এদিনৰ পিছত আনটো দিন আচলতে কাৰণ বুলিবলৈ একো নাই তথাপিও মনৰ অদ্ভুত তাৰণা জ্বলন্ত চিগাৰেটৰ ধোঁৱা হুপি হুপি ৰৈ থাকোগৈ মালিগাঁৱৰ চাৰিআলিত মেঘালী চুলি তাৰি জঁপিয়াই জঁপিয়াই তাই আহিব কাজল খনা চকু জুৰিৰে মোক চাব বাহ চিৰিংকু উঠে কলিজাৰ প্ৰতিটো কি যে এক অদ্ভুত অনুভৱ আচলতে কাৰণ বুলিবলৈ একো নাই তথাপিও কলেজৰ দুৱাৰ দলিত বুঢ়িয়াই পাণ দোকানৰ দমোজাত ৰজনীগন্ধা কেপিৰা আমেজত প্ৰতিপুৱাই জমি উঠে আমাৰ আড্ডা নিবিৰ মনে আহি পাই তাই মৌনতাৰে কেৰাহীকৈ দুচকু মেলে আমাৰ কি কম আৰু কি কম এক অবুজ শিহৰত চিৰিংকৈ উঠে বুকু মন যায় কেতিয়াবা কলেজখনক সাক্ষী কৰি লৈ তাইৰ মৰমত অবাধ বিচৰণ কৰিবলৈ মন যায় কেতিয়াবা মন যায় তাইৰ হৃদয়ৰ প্ৰতিটো কোণত প্ৰেমৰ ফাকু সানিবলৈ আকৌ কেতিয়াবা মন যায় হেঙুলীয়া হৈ পৰা তাইৰ সপোনবোৰ সেউজীয়া ৰহন খানি পুনৰ জীপাল কৰিবলৈ মন যায় কেতিয়াবা সমনীয়াই কয় মই বোলে সলনি হল আৰু কি জানা তাইও এদিন লাজুকী হাঁহিটো পিন্ধি কাষলৈ আহি কৈছিল মই হেনো সেই প্ৰাঞ্জিতে হৈ থকা নাই বহুতেই সলনি হল অৱশ্যে নহয়নো ক'ত তাইৰ লাহি উঠৰ দুষ্ট হাঁহিত বহাগৰ ফাগুন নামি অহা মনটোৰে নীৰৱতাৰে আঁকোৱালি থাকিব জানো পাৰো মন যায় মোৰো মন যায়